सो गाइस फाइनली हमार लोया से मेदिनी भाई बहुत हैप्पी नहीं की समय पर तू समझा? हाँ। नहीं तू समझा नहीं। किस भाई हेलो बन्धुসকল सो वेलकम टू माय यूट्यूब चैनल मेड इन नॉर्थ ईस्ट। এতিয়া মই আনৰ ঘৰ যাম, আনৰ ঘৰৰ পৰা আমি তেজপুৰ যাম। তো মোৰ লগে কিবা কাম আছে, তো কি কাম আছে আপোনালোকে থাম্বনেল চাই গমে পাই গৈছে চাগে কি কাম আছে। তো সেইকাৰণে সোনকালে ওলাই দিওঁ আনৰ ঘৰত। তো সেইফালে আকৌ আমি তেজপুৰ যাব লাগিব, তো টাইম লাগিব। তো সেইকাৰণে ঘৰৰ পৰা এতিয়া সোনকালে ওলাই দিওঁ। তো এতিয়া সোনকালে আহি 4টা বাজিল, এতিয়া 4:10 মান হ'ল। তো সোনকালে ওলাই আহিলো ঘৰৰ পৰা, সোনকালে ওলাই আহি ইয়াতে পালোহি সোনকালে। তো বহুত দেৰি লাগিব আজি যাওঁতে। তো সেইকাৰণে সোনকালে ঘৰৰ পৰা ওলাই আহিছো। মোৰ এইখিনি আহোতে 1 ঘণ্টা লাগিছে আনহঁতৰ ঘৰলৈকে। তো এতিয়া সোনকালে আমি ওলাই দিওঁ। আমি আকৌ ইয়াৰ পৰা তেজপুৰ যাম। তেজপুৰ যাওঁতে টাইম লাগিব যিহেতু, সেইকাৰণে ইয়াৰ পৰা কিমান কিলোমিটাৰ 40 কিলোমিটাৰ মান হ'ব ইয়াৰ পৰা ন 40 ন 35 40 এনেকৈ 35 মান হ'ব। তো ইয়াৰ পৰা সোনকালে ওলাই দিব লাগিব। এইটো মামি যাওঁ সোনকালে দে বল সোনকালে। এতিয়া বাইকটো ৰেডি দিয়ে একেবাৰে আপোনালোকক তেজপুৰত যাই লগ পাই আছো। 2 hours later. सो गाइस फाइनली हमार लोया से मेदिनी भाई GoPro Hero 9 ইয়াৰ আছে। এইটো হ'ল গাইস বক্সটো, আৰু ইয়াৰ আছে এইবিলাক ইয়াৰ মালবিলাক। এইটো হ'ল বেটাৰী, এইটো হ'ল ইয়াৰ আছে। এনেকা হেপ্পী না বহুত হেপ্পী নেকি চাওঁ এবাৰ কিস ভাই এইটোতো নলয় এতিয়া, এইটো ল'বি। অঁ এইটো এডাপ্টাৰটো লাগিব না, বেটাৰীবিলাক পিছত ল'ম ন এক্সট্ৰাকে। চ' গাইজ কেতিয়াও ফিট কৰা নাই আৰু না GoPro Hero 9টো এইটোৱে চলাই আছিলোঁ মই। তো ফাইনেলি এতিয়া মই এইটো চেক কৰিম, মই চাই ল'ম। ইয়াতে দেখা পাব ন পাৰ্চেণ্টেজটো। কুইক GoPro লাগিব, পিছত ইনষ্টল কৰিবি না। আছে 23% আছে। চ' গাইজ ফাইনেলি এইটো হৈ গ'ল GoPro Hero 9। তো আগফালৰ পৰা ভাই আগফালৰ পৰাও দেখা পাই দেখোন ন ডাবল ডিসপ্লে GoProৰ মানে এনেকা লাইটত এটাই প্ৰব্লেম কি পুৰা ব্লিং কৰে লাইটটো। এইটো হ'ল দিনত, আৰু মানে দিনত যিটো খুলিয়াম জেগাত বহুত ভাল হয় আৰু। তো গাইছ এইবিলাক হ'ল চিক মাউণ্ট, যিটো আপুনি হেলমেটত এটাচ কৰিব পাৰিব। তাৰপিছত ইয়াত আছে ইয়াৰ যিটো আঠাব পাৰিব এইটো MC লগত। আজিকালিতো ডাইৰেক্ট আহিয়ে যায় যিটো হেলমেটত লগাব পাৰে। তো ফাইনেলি চেক কৰা হৈ গ'ল GoProটো ইফালে। তো এতিয়া আকৌ বিলিং কৰিব লাগিব, পইচা দিব লাগিব। তাৰপিছত আমি আস্তাকে ওলাই দিব লাগিব। বহুত ৰাতি হৈ গ'ল। কেইটা বাজিছে এতিয়া? টাইম হৈ গ'ল আমাৰ 5:30। 5:30 হৈ গ'ল ন। তো বহুত টাইম হৈছে, তো সোনকালে কৰিব লাগিব। তো আমাক যাবও লাগিব, 1 ঘণ্টামান লাগিব এইখিনি যাওঁতে। কংগ্ৰেচুলেশ্যন ব্ৰ। থেংক ইউ। গুড মৰ্নিং। তো কালি ব্লগটো মই এণ্ড কৰিব নোৱাৰিলোঁ। কালি ৰাতি আমি বহুত দেৰিকৈ আহি পাইছোঁ। বহুত ৰাতি হ'ল 8টা 9টা। বহুত দেৰি লাগি গ'ল আহোঁতে। তো এইখিনি দেখা পাইছে, এডপ্টাৰ লৈ আনিছিলোঁ আৰু লগতে GoPro লৈ আনিছিলোঁ। তো এইখিনি আনিছোঁ, এইখিনি মই আনবক্সিং ভিডিঅ' যদি আপোনালোকে চাই নেক্সট ব্লগত দেখা পাব। তো এতিয়া আমি বহুত কিবা কাম আছে, লগতে সেইখিনি কামো কৰি ল'ব লাগিব। তেতিয়াহে মই ফ্ৰী হৈ এইখিনি ভালকৈ কৰিব পাৰিম, আনবক্সিংটো আপোনালোক ভালকৈ দেখাব পাৰিম। এতিয়া চাহ খাই লওঁ। মানে চাহ খোৱা হৈ গ'ল, এতিয়া মোৰ চাহখিনি আছে, এতিয়া মই খাম। 2 hours later. তো এইফালে আমি মেগী চেগি বনাই ল'লোঁ, এতিয়া খাম আৰু লাহেকৈ। আনন্দ ভাই কাপোৰ চাপোৰ পিন্ধি ল'লে, ৰেডি হৈ গৈছে পুৰা। এইখিনি মেগীখিনি খাই আমি সোনকালে ওলাব লাগিব। তো মেগী এতিয়া আনন্দ ভাই খাব। কেনেকা ঠিকে আছে? নাজানো আৰু কেনেকা কি হৈছে। তো ময়ো খাম এতিয়া, খাই বৈ এতিয়া আস্তেকে ওলাব লাগিব। চ' গাইজ ব্লগটো ইয়াতে এণ্ড কৰিব লাগিব। তো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থ'ব, চেনেলটো ঘণ্টামান টিপি থ'ব, আৰু ভাল ভিডিঅ' আপোনালোকে পাই থাকিব। তো আপোনালোকক খাই বৈ সুস্থ থাকক। তো সেইকাৰণে আমিও খাই বৈ অলপ সুস্থ থাকোঁ। তো তেতিয়ালৈকে বাই বাই, টিল দেন টেক কেয়াৰ, বাই বাই।